নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰাণীতি মুংপি এতিয়া আগবাঢ়িছো প্ৰথমটো খবৰলৈ বহু প্ৰত্যাখ্যাত ডিফু মেডিকেল কলেজৰ নতুন শৈক্ষিক একাডেমি ব্লকৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল মঙ্গলবাৰে মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ উপৰি উপস্থিত থাকে মন্ত্ৰী পিয়ুষ হাজৰিকা মন্ত্ৰী সুম ৰংহাঙকে ধৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য এমএসি সাংসদ আৰু বিধায়কসকল ডিফু মেডিকেল কলেজখনৰ নতুন শৈক্ষিক একাডেমি ব্লক 1 পৰ্ণিল কাৰ্যসূচীৰ মাজেৰে আনুষ্ঠানিক মুকলি কৰাৰ লগতে এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কলেজখনত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত মেডিকেল কলেজ স্থাপন কৰিবলৈ পোৱাৰ লগতে চিকিৎসক ছাত্ৰসকলক নামভৰ্তি কৰোৱাৰ বাবে সন্তুষ্টি লাভ কৰা বুলি ভাষণ প্ৰসংগত মতামত ব্যক্ত কৰে আনহাতে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাষণ প্ৰসংগত ডিফু মেডিকেল কলেজ স্থাপনৰ লগতে ভালদৰে নিৰ্মাণ কাৰ্য সম্পাদন সন্দৰ্ভত আনন্দ আৰু সন্তুষ্টি প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত জিলাখনৰ বিভিন্ন উন্নয়নৰ প্ৰসংগ ক্ৰমে ব্যক্ত কৰাৰ লগতে অতি শীঘ্ৰে 246 কাৰ্যকৰী কৰিবৰ বাবে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক অনুৰোধ জনায় উল্লেখযোগ্য যে ডিফু মেডিকেল কলেজৰ একাডেমি ব্লকৰ আনুষ্ঠানিক মুকলি কৰাৰ লগতে কেইবাটাও স্থানত উন্নয়নৰ আধাৰশিলা স্থাপন কৰা হয় মানচিত্ৰত জিলা হিচাপে আত্মপ্ৰকাশ কৰা এইখন কাৰ্বি আংলং জিলা ইমান সুন্দৰ জিলা বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ হাৰুৱা সমৃদ্ধিশালী এইখন কাৰ্বি আংলং ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা গতিকে এইখন জিলাই আজি একবিংশ শতিকাত প্ৰাণ পাই উঠিছে বিশেষকৈ 2016 চনৰ পৰা এতিয়ালৈকে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অসম চৰকাৰখনে যি দৃঢ়তাৰে যি নিষ্ঠাৰে অসমৰ প্ৰতিটো অঞ্চল উন্নয়নৰ দিশত আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে ইয়াৰ ফলশ্ৰুতিত আজি এই পাহাৰীয়া কাৰ্বি আংলং জিলাখন অসমৰ বুকুত জাকত জিলিকা জিলা হিচাপে পৰিগণিত হোৱাৰ পথত আমাৰ ৰাজ্য চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ছাত্ৰ-ছাত্ৰীসকলক মই আহ্বান জনাম যে এই মেডিকেল কলেজক নিজৰ কৰ্মভূমি বুলি গ্ৰহণ কৰিব লাগে যেতিয়া চাওঁতে ফাইনেল MBBS পাম তেতিয়ালৈকে এই জিলাখনক নিজৰ বুলি ভাবিব লাগে নিজৰ ইয়াৰ সংস্কৃতিক আপোন কৰি ল'ব লাগে পাহাৰে যেতিয়া ভৈয়ামৰ সংস্কৃতিক আঁকোৱালি ল'ব ভৈয়ামে যেতিয়া পাহাৰৰ সংস্কৃতিক আঁকোৱালি ল'ব তেতিয়াই অসমখন আমাৰ বৰ অসমত পৰিণত হ'ব সেই উদ্দেশ্য আগত ৰাখি আমি আগুৱাই যাম পুনৰ এবাৰ আমাৰ জীৱনৰ এই সোণোৱালী দিনটোত মই ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট কাম এৰি এই ডিফুত আহি আমাৰ লগত আজি এই সুন্দৰ দিনটোত আমাৰ লগত জড়িত হোৱাৰ বাবে তেখেতক মই অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ এই মেডিকেল কলেজখন নিৰ্মাণৰ আঁৰত বহুত ব্যক্তিৰ আশাসুদীয়া প্ৰচেষ্টা আছিল শিলচৰৰ পৰা হাগজেৰ বাইদেউ ইয়াত আহি এই মেডিকেল কলেজখনৰ দায়িত্ব ল'লে এই মেডিকেল কলেজখন নেতৃত্ব লোৱাৰ পিছত স্বাস্থ্য মন্ত্ৰী হোৱাৰ পিছত কাৰ্বি আংলঙৰ কাৰণে বৰ্তমান কাৰ্বি আংলং PMGI পৰা আৰম্ভ কৰি স্পেচিয়েল পেকেজৰ পৰা আৰম্ভ কৰি MOSৰ পৰা আৰম্ভ কৰি SOPD পৰা আৰম্ভ কৰি টোটেল কাৰ্বি আংলঙত 1075 কিলোমিটাৰ এতিয়ালৈকে ৰাস্তা সম্পূৰ্ণ হৈ গ'ল তাৰ কাৰণে মই ধন্যবাদ দিব লাগিব সন্মানীয় ৰাইজসকল আমাৰ কাৰ্বি আংলং এতিয়া ইতিহাস ৰচনা কৰিছে অৰুণ ডেক্টৰ ৰিপৰ্ট কাট নিউজ চূড়ান্ত প্ৰশাসনত পৰিণত LP স্কুল শিক্ষাৰ পৰিৱেশ কেৱল নাই আৰু নাইৰে ভৰা এখন LP স্কুল ওলি হৈছে 3 পাতৰ চাৰ যিকোনো সময়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত খহি পৰা সম্ভাৱনাৰ মূৰৰ ওপৰত চিলিং নাই ডেস্ক বেঞ্চ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পৰাকৈ নাই প্ৰস্ৰাৱগাৰ শৌচাগাৰ এনেকৈ চলি আছে স্কুলখন হয়
আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ 60 দশকৰ প্ৰায় আগছোৱাত স্থাপন কৰা এখন LP স্কুল। স্কুলখন আছে নীলি পৰিষদ সমষ্টিৰ ৰঙাগড়া অঞ্চলত অৱস্থিত এইখন মেনচিং টেৰাং গাঁৱৰ LP স্কুল। ৰ'ব উচপ খাই নুঠিব। স্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল যোৱা 1954 চনত, অৰ্থাৎ কাৰ্বি আংলং সাহিত্য পৰিষদ তথা পূৰ্বৰ মিকিৰ পাহাৰ জিলা পৰিষদ গঠনৰ ঠিক 2 বছৰৰ পিছত প্ৰতিষ্ঠা হয় LP স্কুলখন। কিন্তু স্কুলখন এতিয়া শিক্ষাৰ পৰিৱেশ বুলিবলৈ প্ৰায় নাই। কলি যোৱা টিনৰ চাল, খহু চিলিং, দৰ্জা খিৰিকীৰ অৱস্থা তথৈ বছ। আনহাতে নাই কণ ছাত্ৰ ছাত্ৰীৰ শ্ৰেণীত পঢ়িবলৈ লিখিবলৈ পৰ্যাপ্ত ডেস্ক বেঞ্চ, নাই প্ৰস্ৰাৱগাৰ শৌচাগাৰ, মধ্যাহ্ন ভোজন ৰান্ধিবৰ বাবে নাই ৰান্ধনীশাল। এনেকৈয়ে আজি ৬৭ বছৰে শিক্ষাদান চলি আহিছে চৰম দুখজনক পৰিৱেশত। জিলাখনত গুণগত শিক্ষা গ্ৰহণৰ বাবে মেলে মিটিঙে ভাষণৰ ফুলজাৰি মৰা বিজেপি শাসকীয় নেতাসকল এনে স্কুলখনৰ শিক্ষাৰ পৰিৱেশৰ সন্দৰ্ভত কি বুলি ক'ব? Dapat sini kita dari halat suket dari kelas 4 hadi langsung dengan kita pasai sekolah lah hello. Sampai sini lah hati kali dun si hadapan sini kita pasai ni kita mesti kalau kami kelihatan nori teatu anlo. Lah si non nilitum lah daki kimang nitung kenangi bang ke pap jin pen lah education dia matung kana lahaya grand nam kana kidap nam ko pen school mesen nam ko school ti tidak nangi pen sumar ke nitung panggung ko usini tung cecak lo erong welo nilitum behave si pujitala si rong sarong pen rong sar ni yeteng rong sar ni yeteng ni tum la non meeting do tu po meeting do pen ni tum la school mange gomen bhana chuni ni tu la ladak ha wana ni ka ne ho 1954 pen so school banga prange sudah charter hedalang non dagwan tu delo dagwan tu jita non master tum bang thom bi chela tu elo kita la daga school mange aprange BA MA ke pas student ru piklo da non bang la daga so marta kom no donbar score si pai che toy dun rong কৈলামাটিৰ পৰা পিটৰ টেনৰ ৰিপৰ্ট কৈলামাটি। আলোচনাপন্থী UPLA 8 সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচী উল্লমালহেৰে পালন কৰা হয় দিলাউজানত। মঙ্গলবাৰে দিলাউজান স্থিত 10 সিট কেম্পত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয় UPLA 8 সংখ্যক প্ৰতিষ্ঠা দিৱস। সংগঠনটোৰ পতাকা উত্তোলন শ্বহীদৰ স্মৃতি তৰ্পণেৰে শুভাৰম্ভ কৰা হয় সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান। সংগঠনৰ পতাকা উত্তোলন কৰে অধ্যক্ষ সৰ্জন লংক্ৰো। শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে সম্পাদক চং কিম ইং জায়ে। প্ৰতিষ্ঠা দিৱস উপলক্ষে কেক কাটে সংগঠনটোৰ মুখ্য কামাণ্ডাৰ ৰকম টেৰাঙে। তাৰ পিছত চৰ কিম ইং জাইৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চং কমি ইং জায়ে আৰু উপস্থিত অতিথিসকলৰ পৰিচয় কৰোৱাই গৃহ সম্পাদক চং চাৰ্প টুনজাং উপ সভাপতি চং লং জুইটিয়ে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত এই মুকলি সভাখনত অতিথি হিচাপে উপস্থিত থাকে KPLTৰ অধ্যক্ষ ৰাম ৰংপি, চিলনিজান বনাঞ্চলিকৰ বিষয়া প্ৰণৱ তেৰণ, UPDSৰ নেতা মণিৰাম ৰংহাং প্ৰমুখ ভালে সংখ্যক সদস্যসকল। मैं इस अवसर पर सभी कार्बी आंगलों वासियों को हमारी तरफ से हमारे संगठन की तरफ से हार्दिक अभिनंदन ज्ञापन करता हूं और हम लोग के संगठन के बारे में थोड़ा बहुत आप लोगों के सामने अपनी बात रखना चाहता हूं। जैसा कि आप लोगों को पता चला होगा 2018 से हम लोग सीज़फायर में आके आज अब तक 2021 ये 3-4 साल हम लोग के बीच में स्टेट गवर्नमेंट के बीच में और सेंट्रल गवर्नमेंट के बीच में बातचीत चल रहा है और जल्दी ही हम लोग का
संगठन का जितना मांग और जो मुश्किलें, जो कठिनाई और जो हम लोग की मांगे हैं उनको पूरा करने के लिए अभी सरकार अपनी मंजूरी दे रहे हैं। और इसमें हम लोग के लोकल कार्बी आंगलोंग ऑटोनोमस काउंसिल के चीफ सर तुलेराम रोहांग जी और MP सर श्री हरेन सिंह भी उन लोग मिल के टीम कार्बी आंगलोंग एकजुट होकर हम लोग के संगठन के बारे में सरकार से बात कर रहे हैं और आशा करते हैं कि जल्दी ही हम लोग का जितना ये प्रॉब्लम है इसका समाधान होगा। और मैं सभी कार्बी आंगलोंग वासियों, सिर्फ कार्बी नहीं बल्कि सभी जनजातियों से मैं अनुरोध करता हूं कि हम लोग के जो अभी जो टॉक्स चल रहा है उसमें आप लोग का समर्थन दीजिए, ताकि हम लोग जितना हो सके कार्बी आंगलोंग के लिए शांति से उन्नति के तरफ हम लोग ले जाने में अग्रसर हों। বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাপ নিউজ। সময় আছে চুম্বাইনিজিক বিৰতি। Pangcho Electronics Depot Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Depot Ronkilan. Visit the store now. Pangcho Electronics. Nangletum wo ke chung tung duk sita kachunam damje phana par kadure dogok titima non pen ke nangletum thang tama thanong nilo TR Meat Supplies ladak pen nangletum wo ok chu phaik non ajon ma kenangji mate kang than tang ma kenangji hem tot lun pen chu phaik non TR Meat Supplies kachu phaji phana bang so number long humri non TR Meat Supplies. Order now. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পাছত পুনৰ বাতৰি মজিয়ালৈ। সুদীৰ্ঘ বছৰৰ কংগ্ৰেছী শাসনৰ কাৰচোৱাত পৰিয়ালকেন্দ্ৰিক শাসনৰ অভিযোগ আছিল যদি বৰ্তমান বিজেপি শাসনৰ কাৰচোৱাত বিজেপি শাসকসকলৰ অঙহী বঙহী ঠিকাদাৰে বিভাগে বিভাগে ভৰি পৰা অভিযোগ উঠিছে সচেতন ৰাইজৰ মাজত। একেদৰে অঙহী বঙহী ঠিকাদাৰ কাৰ্যৰ পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ উমপানাই গড় কাপ্তানী সংবাদৰ কাৰ্যালয় টিনপাতৰ ফাকেৰে দিনতো দেখুৱাইছে তৰা। পশ্চিম কাৰ্বি আংলং জিলাত পিছপৰা সমষ্টিৰ অন্যতমৰ ভিতৰত আমৰি পৰিষদ সমষ্টিও এটা। প্ৰত্যেক বছৰে জিলাখনৰ বিভিন্ন স্থানত অৱস্থিত গড়কাপ্তানী বিভাগৰ কাৰ্যালয় মেৰামতি কৰাৰ দৰে এইবাৰ উমপানৈ গড়কাপ্তানী সংমণ্ডল কাৰ্যালয়টো মেৰামতি চলিল। ভালদৰে মন কৰিলে কাৰ্যালয়খন প্ৰায় নতুন আৰু বহুত টিপটপ লাগিছে নিশ্চয়। কিন্তু জানি আপুনি আচৰিত হ'ব এই কাৰ্যালয়টো টিনপাতৰ ফাকেৰে দিনতো দেখা পোৱা যায় তৰা। হয়, কথাবোৰ ৰং সনাৰ যেন লাগিলেও ফুল্ল অনাই প্ৰায় সঁচা। দিনতো তৰা দেখিব পৰা টিনপাতবোৰত ঠিকাদাৰে ৰং সানি সুন্দৰ আৰু চকচকীয়া কৰি তুলিছে। বেৰা অংশও একেই কথা, ৰং সানি দেখাত একেবাৰে নতুনেই কৰি পেলাইছে। কিন্তু অনাগত বাৰিষাতহে ওলাব ইয়াৰ আচল ৰং। আৰু এইবাবে অভিযোগ তুলি আঙুলি টোৱাৰ সাহস কাৰো নাই, কিয়নো এই সকল ঠিকাদাৰ ৰজাঘৰৰ অঙহী বঙহী ঠিকাদাৰহে। যদিও স্থানীয় ৰাইজৰ ইচ্ছা কাম কাজ টিম কাৰ্বি আংলঙে এবাৰ পৰিদৰ্শন কৰক। আমৰিৰ পৰা পি ৰাতনীৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্ত উল্ল মালহেৰে উদযাপন কাৰ্বি নৱবৰ্ষ। কৰকান্তি সমষ্টিৰ অন্তৰ্গত কুমাৰ সিংনাৰ গাঁৱতো বৰ্ণিৰ কাৰ্যসূচী উদযাপন কৰা হয় নৱবৰ্ষ অনুষ্ঠান। লগত সংগতি ৰাখি এইবাৰ হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক আৰু BA চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক জনোৱা হয় উষ্ম সম্বৰ্ধনা। কাৰ্বিসকল সাধাৰণতে উৎসৱপ্ৰিয়, তাতে আহিল কাৰ্বি নৱবৰ্ষ।
1 ফেব্ৰুৱাৰী গোটেই দিনটো সমগ্ৰ জিলাখনতে বিৰাজ কৰে এক উৎসৱমুখৰ পৰিৱেশ, যিয়ে যেনেকৈ পাৰে সমাৰ্থনুসাৰে উদযাপন কৰে নৱবৰ্ষৰ অনুষ্ঠান। কলকান্তি সমষ্টিৰ অন্তৰ্গত কুমাৰ সিংৰ গাঁৱত এবাৰ নৱবৰ্ষ উদযাপন কৰা হয় এক বৰ্ণীয় তথা অভিনৱ কাৰ্যসূচীৰে। দিনজোৰা কাৰ্যসূচীত বিভিন্ন নৃত্যানুষ্ঠান গীত পৰিৱেশনতো হৈছিল। এই সুন্দৰ আৰু উৎসৱমুখৰ পৰিৱেশত ছাত্ৰ-ছাত্ৰী তথা শিক্ষাৰ্থীক অনুপ্ৰেৰণা যোগাবলৈ আনুষ্ঠানিক সম্বৰ্ধনা জ্ঞাপন কৰে সকলো ৰাইজৰ উপস্থিতিত। আনন্দ উৎসৱ পালনৰ মাজতে এনে কাৰ্যৰ শিক্ষাৰ প্ৰতি অঞ্চলটোৰ শিশুসকলক এক সুন্দৰ অনুপ্ৰেৰণামূলক উদাহৰণ দাঙি ধৰিবলৈ প্ৰয়াস কৰে স্থানীয় সচেতন ৰাইজে। Bengithom karbin bingkan kimi katalon da purna sinara rongalo ilipan tuning sta menang hang tuning ni le port ti uni dalo dining nang ki hang bang kinili ning arong tiklo cetong dun long lo bang gilangan ning kan sta me apor do beti ni nang cetong dun tiklo si alang litum da komiti pan sumi suru kan tu bingkan get khom alang litum la ningkan kimi katalon la pente lu Charlie usumar tu man kartu lalang ke upcoming generation akan si kami an sukses aning kirung konto kasi nili ke la ini ke kecing ke paciku lok asile hela ke selection na komiti la tum si kecing lo masih tum la nikan di milik talon dunang masih la nikan di paciku lok alang itu kirung ponceng la pen plus dak sumber yang tercitu dulu la pen milik milik dakarang sot milimen thorsing terang milik sidana unat ke bori itu no during la di bari sumar hotel sampai sebenarnya bori piklo sampai financial background kami ini turunnya sampai purura ko peklang ini kita lawan manggil sebagai kardi New Year bukan sebagai bukan mata alisa bukan hanya itu sebagai Pikir ini kan koi kalau orang tidak so karbi dunia bukan so kata orang cengeng kalau sekarang ni masih itu mereka orang pikir kita mikir dalam no jadi kan mengingat orang cengeng kan memang ada kurang নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ। ধন্যবাদ।